My dear friends, once again welcome to my YouTube channel. So my dear friends, আজি আমি আলোচনা কৰিম most important general knowledge আৰু লগতে আসাম হিষ্ট্ৰী কুৱেশ্যনছ লোৱা হৈছে। তো বন্ধুসকল পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্নত দিয়া আছে হোৱাট ইজ দ্য নেশ্যনেল ট্ৰী অফ আসাম, অৰ্থাৎ অসমৰ জাতীয় গছ কি? তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব হলং ট্ৰী, অৰ্থাৎ হলং গছ। বন্ধুসকল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সবখিনি লোৱা হৈছে, স্কিপ নকৰি গোটেইখিনি চাই থাকিব। এতিয়া আছে কুৱেশ্যন নম্বৰ 2 লৈ 2 দিয়া আছে হোৱাট ইজ দ্য নেশ্যনেল ৰিভাৰ অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় নদী কি? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব গংগা। গংগা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নদী। তাৰপিছত আহিছোঁ নেক্সট কুৱেশ্যন লৈ দিয়া আছে ইণ্ডিয়া ইজ লোকেটেড ইন হুইচ হেমিস্ফিয়াৰ, অৰ্থাৎ ভাৰতখন কোন গোলাৰ্ধত অৱস্থিত? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব নৰ্থাৰ্ণ হেমিস্ফিয়াৰ, অৰ্থাৎ উত্তৰ গোলাৰ্ধত অৱস্থিত আমাৰ ভাৰতবৰ্ষখন। এতিয়া আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 4 লৈ আহিছোঁ দিয়া আছে হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ বিগেষ্ট ডিজাৰ্ট, অৰ্থাৎ ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব থৰ মৰুভূমি, ভাৰতৰ ভিতৰত সবাতোকৈ ডাঙৰ মৰুভূমি। তাৰপিছত আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 5 দি আছে হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব লোটাছ ফ্লাৱাৰ, অৰ্থাৎ পদুম ফুল। পদুম ফুল হৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফুল, অৰ্থাৎ নেশ্যনেল ফ্লাৱাৰ। এতিয়া আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 6 লৈ আহিছোঁ দিয়া আছে হাউ মেনি পুৰাণাছ আৰ দেয়াৰ, অৰ্থাৎ পুৰাণ কেইখন আছে? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 18খন আছে। বৰ্তমান পুৰাণ আছে 18খন। তাৰপিছত আহিছোঁ নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 7 দি আছে হোৱেৰ ইজ দ্য কটন মিল অফ আছাম লোকেটেড, অৰ্থাৎ অসমৰ মৰাপাট কল ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব শিলঘাট। শিলঘাটত অসমৰ মৰাপাট কল আছে, অৰ্থাৎ অৱস্থিত। তাৰপিছত আছে নেক্সট কুৱেশ্যন লৈ স্কিপ নকৰি গোটেইখিনি চাব, মোষ্ট ইম্পৰ্টেণ্ট চবখিনি হয়। তো গতিকে 8 নম্বৰ প্ৰশ্নত দি আছে হুইচ লেক ইন আছাম ইজ ৰিকগনাইজড এজ আ বাৰ্ড চেংচুৱাৰী, অৰ্থাৎ অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিছে? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব দীপৰ বিল। দীপৰ বিলখনক অসমৰ পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে। তাৰপিছত আছে 9 নম্বৰ কুৱেশ্যন লৈ কুৱেশ্যন 9 দি আছে হোৱাট ইজ দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব টাইগাৰ, দ্য বাঘ, অৰ্থাৎ বাঘ হৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় এনিমেল, অৰ্থাৎ নেশ্যনেল এনিমেল অফ ইণ্ডিয়া। তাৰপিছত আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 10 দি আছে হুইচ ইজ দ্য ফাৰ্ষ্ট ব্ৰিজ অভাৰ দ্য ব্ৰহ্মপুত্ৰ ইন আছাম, অৰ্থাৎ অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথমখন দলং কোনখন? ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা অসমৰ প্ৰথমখন দলং কোনখন? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব শৰাইঘাট দলং। ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথম আমাৰ অসমত নিৰ্মাণ হৈছে। তাৰপিছত আহিছোঁ নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 11 লৈ আহিছোঁ দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য অল্ডেষ্ট ভেদা, অৰ্থাৎ আটাইতকৈ পুৰণি বেদখনৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঋগ্বেদ হৈছে সবতকৈ পুৰণি বেদ। তাৰপিছত আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 12 দি আছে হু ৰট দ্য মহাভাৰত, অৰ্থাৎ মহাভাৰতখন কোনে ৰচনা কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ব্যাসদেৱে, অৰ্থাৎ ব্যাসা বুলি কোৱা হয়। তাৰপিছত নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 13 দি আছে হু ৰট দ্য ৰামায়ণ, অৰ্থাৎ ৰামায়ণ কোনে ৰচনা কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব বাল্মীকিয়ে ৰামায়ণখন ৰচনা কৰিছিল। তাৰপিছত আছে নেক্সট কুৱেশ্যন নম্বৰ 14 দি আছে হোৱাট ইজ দ্য নেশ্যনেল ফ্ৰুইট অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেংগো, অৰ্থাৎ আম। আম হৈছে ভাৰতৰ নেশ্যনেল ফ্ৰুইট। কুৱেশ্যন নম্বৰ 15 লৈ আহিছোঁ দিয়া আছে
হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট হাই স্কুল ইন আছাম অৰ্থাৎ অসমৰ প্ৰথম হাই স্কুলখনৰ নাম কি তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব কটন কলেজিয়েট যিখন স্থাপিত হৈছিল 1835 চনত অসমৰ প্ৰথমখন হাই স্কুল কটন কলেজিয়েট যেটি স্থাপিত হৈছিল 1835 চনত মনত ৰাখিব বন্ধুসকল কৃষ্ণ নম্বৰ 6 দি আছে when was the শিৱদৌল built অৰ্থাৎ শিৱদৌল কেতিয়া নিৰ্মাণ কৰা হৈছিল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1731 খ্ৰীষ্টাব্দত শিৱদৌলখন নিৰ্মাণ কৰা হৈছিল এতিয়া নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 17 দি আছে হু বিল্ড শিৱদৌল অৰ্থাৎ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল কোনে কেতিয়া এইবিলাক সব মনত ৰাখিব এটা দি আছে কোনে নিৰ্মাণ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কুইন অম্বিকা কুঁৱৰী ৰাণী অম্বিকা কুঁৱৰীয়ে শিৱদৌলখন নিৰ্মাণ কৰিছিল তাৰপিছত আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 17 গ'ল 18 লৈ আহিছোঁ দি আছে শিৱদৌল ৱাজ বিল্ড ডিউৰিং দ্য ৰেইন অফ হুইচ কিং অৰ্থাৎ কোনজন ৰজাৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব স্বৰ্গদেউ শিৱসিংহৰ দিনত শিৱদৌলখন নিৰ্মাণ কৰা হৈছিল স্বৰ্গদেউ শিৱসিংহৰ দিনত এতিয়া আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 19 দি আছে হু এণ্ড হোৱেন ডিড বিল্ড নৱগ্ৰহ মন্দিৰ অৰ্থাৎ কোনে আৰু কেতিয়া নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহ ইন দ্য ইয়াৰ অফ 1752 অৰ্থাৎ ৰাজেশ্বৰ সিংহই 1752 চনত নৱগ্ৰহ মন্দিৰখন নিৰ্মাণ কৰিছিল তাৰপিছত নেক্সট কুৱেশ্যন লৈ 20 দি আছে ইন হুইচ হিল নৱগ্ৰহ মন্দিৰ ইজ সিচুৱেটেড অৰ্থাৎ নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব চিত্ৰচল পাহাৰ অৰ্থাৎ চিত্ৰচল হিলত নৱগ্ৰহ মন্দিৰটো অৱস্থিত এতিয়া আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 21 দি আছে হু বিল্ড দ্য শুক্ৰেশ্বৰ টেম্পল অৰ্থাৎ কোনে শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰমত্ত সিংহই ইন 1744 অৰ্থাৎ 1744 চনত শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল তাৰপিছত নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 22 দি আছে হু বিল্ড ৰংঘৰ অৰ্থাৎ ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰমত্ত সিংহই প্ৰমত্ত সিংহ ইন 1740 অৰ্থাৎ 1746 চনত ৰংঘৰ নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই তাৰপিছত আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 23 দি আছে হু বিল্ড কাৰেংঘৰ অৰ্থাৎ কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰুদ্ৰসিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল এতিয়া আছে নেক্সট কুৱেশ্যন লৈ কুৱেশ্যন নম্বৰ 24 দি আছে হু বিল্ড তলাতল ঘৰ অৰ্থাৎ কোনে তলাতল ঘৰ নিৰ্মাণ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব ৰুদ্ৰসিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন লৈ আহিছোঁ দি আছে হু ডাগ দ্য জয়সাগৰ পণ্ড অৰ্থাৎ জয়সাগৰ পুখুৰী কোনে খান্দিছিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব আহোম কিং ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খান্দিছিল তো বন্ধু বান্ধৱীসকল এইখিনি আছিল আজি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব নাপাহৰিব আৰু এনেধৰণৰ ৰেগুলাৰ ভিডিঅ' পাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'